नमस्कार खुलुमबाय दिनै जोङो नलेज फेस्टिवलनि थामथि सानाव जोंनि सोलोंथाइखौ जौगाहोनो थाखाय मोनसे गोनांथार सावरायनाय लादों दा बे सावरायनायाव नोंथांमोना बयबो बाहागो लाफैनायनि थाखाय आं साबायखर बावदों আজি আমাৰ নলেজ ফেষ্টিভেলৰ এটা তৃতীয় দিন আৰু এই তৃতীয় দিনত আমাৰ খুব এটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰাৰ কাৰণে কথা কোৱাৰ কাৰণে আমাৰ অসমৰ সন্মানীয় শিক্ষামন্ত্ৰী এজন অসমৰ আগশাৰীৰ বুদ্ধিজীৱী চিন্তাবিদ ডক্টৰ ৰনজ পেগু ডাঙৰীয়াক আমি আমন্ত্ৰণ কৰি আনিছোঁ এই সভাতে আমাৰ ভাৰতবৰ্ষৰ লগত লাগি থকা ম্যানমাৰ দেশ আপোনালোক সকলোৱে জানে বাৰ্মা বুলিও কয় ইয়াৰ এজন এম্বাছাডৰ যিজনে ৰাষ্ট্ৰদূত বুলি কওঁ আমি যিজনে ভাৰত ইৰাণ আৰু ভূটানক চাই তেখেত Mau Kiau Ang, His Excellency Ambassador of Myanmar is present here with us today, and we are highly delighted to receive His Excellency in our midst, and we hope this Knowledge Festival will create an environment where we can build a good relationship between Myanmar and India. From northeastern side, there is always good relation between Myanmar and India, but we the northeastern people, as we are close neighbor, we want to build a good relation between Myanmar and Bhutan, and today it is a good beginning. We, on behalf of the people of Bodoland region, thank His Excellency for coming all the way from Delhi amidst of your busy schedule. Thank you. Amar majot ase aji amar Sarkarar Deputy Chief Gobindo Busumutari Dangoria, amar Speaker Katiram Boro Dangoria, amar Bodoland University Honorable Vice Chancellor Professor Laddu Singh Dangoria, Bodoland University Registrar Dr. Subung Busumutari Dangoria, Amar Hokolo Sarkarar EM Hokol Yat Upostid Ase, MCLA Hokol Yat Upostid Ase, Amar Bodoland University Logote Bibhinno Collegeor, Amar Principal Hokol Aji Upostid Ase, Ikon মঞ্চত আমাৰ সৰকাৰৰ শিক্ষা বিভাগৰ বিষয়াসকল উপস্থিত আছে আমাৰ ভাৰতৰ আগশাৰীৰ দুজন সন্মানীয় সাংবাদিক আমাৰ মাজত আহি উপস্থিত হৈছে অলপ পিছত তেখেতসকলক ফেলিচিটেশন দিয়া হ'ব আৰু আমাৰ মাজত উপস্থিত আছে ডক্টৰ প্ৰফেসৰ ফণীন্দ্ৰ গয়াৰী হায়দৰাবাদ ইউনিভাৰ্চিটিত তেখেতে শিক্ষা দান কৰি আছে আমার মাজত আছে আমার জন বৰগয়াৰী তেখেতে UNDPৰ আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ দায়িত্বত আছে ইয়াত চৈথালী ব্ৰহ্ম ডাঙৰীয়ানী আছে ৰেজিষ্টাৰ্ড CITৰ মই সকলোকে আদৰণি জনাইছো আৰু ইয়াৰ লগতে আমাৰ বডোলেণ্ডৰ শিক্ষা আগবঢ়াই নিয়াৰ কাৰণে বিভিন্ন স্কুলত SMC, SMDC, CRC, বিভিন্ন দায়িত্বত থকা সন্মানীয় ব্যক্তিসকলক আজি ইয়াত আমন্ত্ৰণ জনোৱা হৈছে আৰু প্ৰথমবাৰৰ কাৰণে আমি এই জ্ঞান মহা উৎসৱত বডোলেণ্ড ইউনিভাৰ্চিটিত তেনেকুৱা এক লগ হ'বলৈ পাৰিছোঁ মই আশা ৰাখিছোঁ আজিৰ এই সভাখন অনাগত দিনত আহি থকা দিনত বডোলেণ্ডত গুণগত শিক্ষা প্ৰদান কৰাৰ কাৰণে শিক্ষাৰ মানদণ্ডটো আগুৱাই লৈ যোৱাৰ কাৰণে
আমি ভাল এটা সিদ্ধান্তত আহিব পাৰিম। দীঘলীয়া সময়ত আমাৰ স্কুলৰ কলেজৰ বিভিন্ন সমস্যাৰ কথা আমি পাতি আহিছোঁ। আমাৰ স্কুলবোৰত ভাল ইনফ্ৰাষ্ট্ৰাকচাৰ নাই, পৰ্যাপ্ত পৰিমাণৰ শিক্ষক নাই, বিভিন্ন সমস্যাবিলাকৰ কথা আমি পাতি আহিছোঁ। অকল নেগেটিভ কথাবিলাক পাতি থাকিলে নহ'ব, কিছুমান পজিটিভ কথাও পাতিব লাগিব। বহুত সময়ত আমি দেখিবলৈ পাইছোঁ যে আমি নেগেটিভ কথাটো বেছি পাতোঁ কাৰণে পৃথিৱীত কি ভাল ভাল কাম হৈ আছে, কি পজিটিভ কামবিলাক হৈ আছে, এইবিলাক আমি কেতিয়াও একচেপ্ট কৰিব নোৱাৰা হৈ যাওঁ। কাৰণ আমি ৰাতিপুৱাৰ পৰা গধূলি বহুতে নেগেটিভ কথাবিলাক পাতা হয়। কিন্তু আজিৰ সময়ত আমি দেখিবলৈ পাইছোঁ পৃথিৱীৰ মানুহে কোনো নেগেটিভিটিটো তেখেতসকলে আশ্ৰয় দিয়া নাই। তেখেতসকলে পজিটিভ যিবিলাক ডেভেলপমেণ্ট, যোগাত্মক যিবিলাক নতুন নতুন যিটো আইডিয়া, জ্ঞানবিলাক লৈ পেলাই আগবাঢ়ি যাই আছে। তো সেইকাৰণে এজন ব্যক্তিয়ে কৈছিলে, ৰুজবেল বুলি, তেখেতে খুব ভাল কথা এটা কৈছে, ইট ইজ বেটাৰ টু লাইট এ কেণ্ডেল দেন টু কাৰ্ছ দি ডাৰ্কনেছ। ইট ইজ বেটাৰ টু লাইট এ কেণ্ডেল দেন টু কাৰ্ছ দি ডাৰ্কনেছ। তেখেতে কৈছে যে আপুনি অন্ধকাৰক বেয়া পাই থকাতকৈ, অন্ধকাৰক সাও দি থকাতকৈ আপুনি এটা কেণ্ডেল, এটা লাইট জ্বলাই দিয়া, অন্ধকাৰটো নিজে নিজে গুচি যাব। আজি বড়োলেণ্ড অঞ্চলৰ আমাৰ শিক্ষা যে আগুৱাই যোৱা নাই, ইয়াৰ কাৰণে অকল আমি কোনোবা এটা ছেকশ্যনক, কোনোবা এটা ব্যক্তিক, কোনোবা এটা গ্ৰুপক আমি দোষাৰোপ কৰি থাকিলে নহ'ব। এই অঞ্চলত আমি এটা ভাল পৰিৱেশ গঢ়িব লাগিব। এটা সময় আছিলে এই অঞ্চলত উগ্ৰপন্থী সমস্যা, ষ্টেবিলিটি নাই, বিভিন্ন হিংসাৰ পৰিৱেশ, বিভিন্ন অস্থিৰতা ইয়াত বিৰাজ কৰিছিলে। সেই সময়ত আৰ্মি, পুলিচ, অপাৰেশ্যন, বিভিন্ন পৰিৱেশ, সেইবিলাক কৈ পেলাই আমি অলপ স্কেপ কৰিছিলোঁ, আমি দূৰত আহিছিলোঁ। কিন্তু আজি দেখিবলৈ পালোঁ আমাৰ আৰু বাহিৰৰ ইভেন অসমৰে আমাৰ জিলাবিলাক আৰু বাহিৰৰ জিলাবিলাকৰ লগত বহুত এটা গেপ আহি গ'ল। ভাৰতৰ বিভিন্ন জিলাবিলাকৰ লগত, বিভিন্ন অঞ্চলৰ লগত তুলনা কৰিলে আমি বহুত তলত পৰি গ'লোঁ। অকল শিক্ষাই নহয়, আজি হেল্থ ছাৰ্ভিচেছৰ কথা কওক, বিভিন্ন কথা কওক, আমি বহুত পিছ পৰি গ'লোঁ। আৰু এই ক্ষেত্ৰত শিক্ষাটো বিশেষকৈ আমি সেইদিনা মুখ্যমন্ত্ৰী ডাঙৰীয়াও বড়ো সাহিত্য সভাৰ মিটিঙত আহোঁতে কৈছে যে চিৰাং জিলা আমাৰ লয়েষ্ট দিশৰ পৰা ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড এইবিলাকতে বহুত বছৰ চলি আছে মেট্ৰিকৰ ৰিজাল্টত। বাকী ডিষ্ট্ৰিক্টবিলাক তুলনামূলকভাৱে অলপ অলপ আগবাঢ়ি আহিছে, কিন্তু এতিয়াও ইমান আগবাঢ়ি আহিব পৰা নাই। আজি এখন ইনষ্টিটিউশ্যনৰ প্ৰফেচাৰ যোৱাকালি আহিছিলে, তেখেতসকলৰ লগত মই ৰাতিপুৱা আলোচনা হৈছিলে। তেখেতে কৈছে আগতে বহুত আমাৰ অঞ্চলৰ পৰা ল'ৰা ছোৱালী তাত পঢ়িবলৈ গৈছিলে, এতিয়া লাহে লাহে কমি গৈছে বুলি কৈছে। যি সময়ত আজি শান্তি আহিল, ভাল পৰিৱেশ আহিল, ভাল পৰিস্থিতি আহিল, আৰু চৰকাৰী তৰফৰ পৰাও বিভিন্ন আঁচনিবিলাক লাহে লাহেকৈ গৈ আছে, এনেকুৱা সময়ত আমাৰ শিক্ষাৰ প্ৰতি যিটো অনীহা, যিটো নেগেটিভিটি আহি আছে, এইটো কিন্তু অনাগত দিনত আমাক বহুত ক্ষতি কৰিব। সেইকাৰণে আজি সময় আহিছে যে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ সময়, আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ সময়, এনেকুৱা সময়ত আমি সাধাৰণ যিবিলাক জ্ঞান এইবিলাক যদি আহৰণ কৰিব নোৱাৰোঁ, ল'ব নোৱাৰোঁ, আমি বিশ্বৰ লগত কেতিয়াও খোজ মিলাব নোৱাৰিম। আৰু এই কথাটোকে আগত ৰাখি, এই কথাটোকে চিন্তা কৰি বড়োলেণ্ড ইউনিভাৰ্চিটিয়ে এই বছৰ জ্ঞান মহোৎসৱ ইয়াত উদযাপন কৰিছে, ইয়াত পালন কৰিছে। এই জ্ঞান মহোৎসৱত দেশ বিদেশৰ বহুত এক্সপাৰ্টবিলাক আহি, বহুত স্কলাৰবিলাক আহি বিভিন্ন বিষয়ত আমি কেনেকৈ আগুৱাই যাম ইয়াৰ বহুত ভাল ভাল কথা কৈ গ'ল। তেখেতসকলেতো উপদেশ দিলে, আজি আগশাৰীৰ দেশবিলাকে শিক্ষাদান কেনেকৈ কৰি আছে, এই কথাবিলাক তেখেতসকলে কৈ গ'ল। এতিয়া এইটো আমি পালন কৰিব লাগিব। মোৰ বহুত দুখ লাগিছে যেতিয়া এজন মায়ে আহি ঘৰত কৈছে যে, এজন লিখা পঢ়া নাজানা মায়ে আহি কৈছে যে মোৰ ল'ৰাজন MSc পাছ হ'ল, তাৰ কাৰণে এটা চাকৰি দিব লাগে। মই কৈছোঁ যে মা, মই আপোনাৰ ল'ৰা MScৰ কাৰণেতো চাকৰি দিব নোৱাৰোঁ, আমাৰ কাউন্সিলত 3rd গ্ৰেড 4th গ্ৰেডহে চাকৰি দিব পাৰোঁ। তেতিয়া তেখেতে কৈছে 3rd গ্ৰেড 4th গ্ৰেড যি হ'লেও এটা কাম চাকৰি দিলেই হ'ল।
আমাৰ শিক্ষাটো কোন পিনেদি গতি কৰি আছে য'ত মাৰ হাত ধৰি ল'ৰাজন আনিব লাগিছিলে MSc পাছ কৰাৰ পিছত মাৰ হাতটোহে ধৰি আনিব লাগিছিলে কিন্তু MSc পাছ কৰাৰ পিছতো মায়েহে আমাৰ ল'ৰাক হাতত ধৰি আনিব লগা হৈছে এইটো বহুত দুখৰ বিষয় এই বছৰ ITIৰ এডমিশনত আমাৰ বড়োলেণ্ডত এতিয়া 11খন ITI হ'বলৈ গৈ আছে আগতে 7খনত চলি আছিল আৰু 4খনত এডমিশন দিয়া হ'ল ITI এডমিশন ল'বলৈ BA MA পাছ কৰা ল'ৰাবিলাকে ছোৱালীবিলাকে এপ্লাই কৰিছে ITI পঢ়িবলৈ য'ত মেট্ৰিক পাছ কৰি ITI পঢ়িব পাৰে গতিকে আজিৰ সমাজখনে চিন্তা কৰিবলৈ সময় হ'ল কাৰণ শিক্ষা নহ'লে আমি আগবাঢ়ি যাব নোৱাৰিম আপোনালোক সকলোৱে জানে এটা সভ্যতা এটা চিভিলাইজেশ্যন এইটো শিক্ষাহে জ্ঞানেহে এটা চিভিলাইজেশ্যন গঢ়িছে জ্ঞান নহ'লে আমি কেতিয়াও আগবাঢ়ি যাব নোৱাৰিম আজিৰ সময়ত আমি টকা পইচা বিভিন্ন পৰিৱেশ আমি দেখিবলৈ পাইছোঁ আমি চিন্তা কৰিছোঁ যে আমাক এইটো লাগে সব পাব পাৰিম আমি যদি আমি জ্ঞান অৰ্জন কৰিব পাৰোঁ সেইকাৰণে এটা সময় আহিছে যে বিশ্বৰ মানৱৰ লগত খোজ মিলাবৰ কাৰণে হ'লে আমাৰ ইয়াত বাকী কথা হওক নহওক শিক্ষাৰ কাৰণে এটা ভাল পৰিৱেশ গঢ়ি তুলিব লাগিব আৰু শিক্ষাৰ পৰিৱেশ বুলি কোৱাৰ লগে লগে 4টা পিলাৰৰ কথা পাতি আহিছে শিক্ষকসকল ঠিক হ'ব লাগিব আজি বহুত শিক্ষকসকলে ৰেগুলাৰ ক্লাছ নকৰে এইদিনা যোৱাকালি মিটিঙত আমাৰ কলেজৰ কথা ওলাইছে কলেজৰ প্ৰফেচাৰবিলাক বহুতে সোনকালে কলেজ এৰি গুচি যায় বুলি পেলাই আমাৰ কলেজ প্ৰিন্সিপাল কলেজৰ কথা পাতোতে তেনেকুৱা কথাবিলাক ওলাইছে স্কুলত আজি বহুত টিচাৰ আছে যিসকলে ডিউটি কৰিবলৈ নাযায় বেলেগ মানুহে ডিউটি কৰিবলৈ পঠায় মিড ডে মিল চৰকাৰে দিবলৈ দিছে মিড ডে মিল নেদিয়ে এনে কৈ দিয়ে কালি দিম পৰহি দিম আজি মই বহুত স্কুলত ঘূৰিলোঁ এনে কৈ দিয়ে তেখেতসকলে ছাৰ আজি নেদিলোঁ কিবা কাৰণত কিন্তু পিছত খবৰ লওঁ বহুত দিন মিড ডে মিল নেদিয়ে বহুত শিক্ষকবিলাক ৰেগুলাৰ নহয় গতিকে আজি চৰকাৰৰ পলিচি আছে যে চৰকাৰী চাকৰি কৰা মানুহবিলাক চৰকাৰী ডিউটি পালন কৰিবই লাগিব সেইটো আকৌ অনুকিয়াই দিয়াৰটো কথা নাই কিন্তু আজি যিসকল মানৱ সম্পদ গঢ়াৰ দায়িত্ব আছে তেখেতসকলে যদি নিজৰ ডিউটিটো নকৰে এই কাৰণে আজি আপোনালোকক মাতিছোঁ যিসকলে গধুৰ দায়িত্ব পালন কৰি আছে SMC SMDC আপোনালোকৰ বহুত দায়িত্ব আছে কাৰণ সেই বিদ্যালয়তে মোৰ ল'ৰা ছোৱালীৰ ভৱিষ্যতটো গঢ়িব লাগিব আজি কিছুমানে অলপ টকা পইচা কামাইছে প্ৰাইভেট স্কুললৈ দিছে ক'বাত দিছে ঠিকই আছে আপুনি প্ৰাইভেট স্কুলত দিছে কি কৰিব পাৰিছে পাৰা নাই আপোনালোকে চাওক কিন্তু গভৰ্ণমেণ্ট স্কুলটোতো আমাৰ লাৰ্জ স্কেলত আছে আৰু গভৰ্ণমেণ্ট স্কুলত যিখিনি সুবিধা আছে এইটো বেলেগ স্কুলত সুবিধা নাই আজি অসমত বহুতে কয় যে গভৰ্ণমেণ্ট স্কুল ভাল নহয় বেলেগ মানে প্ৰাইভেট স্কুল ভাল কিন্তু প্ৰাইভেট স্কুলতো এজন শিক্ষকে বহুত কম দৰমহা পায় সি কেনেকৈ বেছি ভাল শিক্ষা দিব পাৰে গভৰ্ণমেণ্ট স্কুলত আমাৰ বহুত বেছি দৰমহা পায় প্ৰাইভেট স্কুলতকৈ গভৰ্ণমেণ্ট স্কুলৰ টিচাৰবিলাকে ট্ৰেইনিং পায় প্ৰাইভেট স্কুলৰ টিচাৰবিলাকতো একো ট্ৰেইনিং নাপায় তো ইয়াৰ পিছতো আমাৰ গভৰ্ণমেণ্ট স্কুলবিলাকৰ ৰিজাল্ট কিয় বেয়া বিভিন্ন কথাবিলাক আজি আলোচনা হৈছে কিন্তু আজি আমি কাকো সমালোচনা কৰিব বিচৰা নাই যে আমি এটা আঙুলি কাৰোবাক দেখালে 3টা আঙুলি নিজকে দেখাই বুলি কয় সেইকাৰণে মই ক'ব বিচাৰিছোঁ আজিৰ সময়টো হ'ল ৰেছপন্সিবিলিটি লোৱাৰ সময় দায়িত্ব লোৱাৰ সময় কাৰণ ভাৰত ইতিমধ্যে 75 বছৰ হৈ গ'ল স্বাধীনতাৰ আজি যদি আমি এই বেছিক কথাবিলাক লাগি থাকিব লাগে তেনেহ'লে আমাৰ আহি থকা প্ৰজন্ম বৰ্তমান প্ৰজন্মই যি ইউথবিলাকে আজি বিশ্বৰ কম্পিটিশ্যনত যাব লাগিছিলে গ্লোবেল কম্পিটিশ্যনত যাব লাগিছিলে সেইবিলাক গ্লোবেল কম্পিটিশ্যনত যাব নোৱাৰিব হায়াৰ এডুকেশ্যন লৈ উঠিও LP স্কুলৰ টেট পৰীক্ষা দিব লগা হ'ব 3rd গ্ৰেড 4th গ্ৰেড চাকৰি বিচাৰিব লগা হ'ব তো এই কাৰণে যিমানখিনি নেগেটিভিটি আছে এই নেগেটিভিটিটো সাইড কৰি পজিটিভিটিখিনি আমি ল'ব লাগিব এতিয়া আমাৰ যথেষ্ট শিক্ষা অনুষ্ঠান আছে মাষ্টৰ নাই কালি মাষ্টৰ হৈ যাব ইনফ্ৰাষ্ট্ৰাকচাৰ নাই তাত আন্তঃগাঁথনি কালি ইণ্টাৰগাঁথনি হৈ যাব কিন্তু আমাক যে গুণগত শিক্ষা লাগে আমি যে পঢ়িব লাগে ষ্টাডি কৰিব লাগে জ্ঞান ল'ব লাগে ইয়াৰ কাৰণে কিন্তু কোনোবা পৰিৱেশ এটা গঢ়িব লাগিব আৰু সেই পৰিৱেশ গঢ়াত সকলো পিলাৰ ফাৰ্ষ্ট পিলাৰ টিচাৰ সেকেন্ড পিলাৰ যদি আমি ছাত্ৰ ছাত্ৰী ধৰো তৃতীয় পিলাৰ যদি আমি অভিভাৱক ধৰো চতুৰ্থ পিলাৰ যদি আমি সমাজখন গভৰ্ণমেণ্ট পলিচিবিলাকক ধৰো প্ৰত্যেকটো পিলাৰটোৱে আমাৰ ষ্ট্ৰং হ'ব লাগিব তেতিয়াহে শিক্ষাৰ আমি আগুৱাই যাব পাৰিম তো এই কাৰণে মই দীঘলীয়া কথা ক'ব বিচৰা নাই আমাৰ অতিথিসকল আছে আজি মন্ত্ৰী মহোদয় আহিছে
যি মন্ত্ৰী মহোদয় যোৱা দশকৰ পৰা দশক ধৰি সমাজ জীৱনত বিভিন্ন বিষয়ত তেখেতে কাম কৰি আহিছে আৰু আজি শিক্ষা বিভাগৰ মন্ত্ৰী দায়িত্ব পোৱাত আমি সকলো আনন্দিত হৈছোঁ আৰু কিছুমান সংস্কাৰমূলক কাম আৰু নতুন নতুন পলিচি অসমৰ এডুকেশ্যনত আহি আছে তো তেখেতৰ পৰা আপোনালোকে কথা শুনিবলৈ পাব মই এটাহে অনুৰোধ কৰিব বিচাৰিছোঁ সো আজিৰ দিনটোত আমি শিক্ষাৰ কথা পাতিছোঁ আৰু আপোনালোক সকলো শিক্ষাৰ দায়িত্বত আছে আমাৰ কলেজৰে হওক হাই স্কুলৰে হাই ছেকেণ্ডাৰী হওক আমাৰ মিটিংখন শেষ নোহোৱালৈকে যাতে আপোনালোকে নাযায় কিবা নহয় কিবা এটা আমি বুজিব লাগিব আজি যাতে কালিৰ পৰা আমি কিবা এটা নতুন এটা আৰম্ভ কৰিব পাৰোঁ আমাৰ বৰ্তমান প্ৰজন্ম আৰু আহি থকা প্ৰজন্মক পৃথিৱীৰ ভাল সুস্থ নাগৰিক গঢ়াৰ কাৰণে পৃথিৱীৰ কাৰণে এজন টেলেণ্টেড মানুহ বনোৱাৰ কাৰণে পৃথিৱীৰ কাৰণে নিজকে এটা ফিটেষ্ট জেনেৰেশ্যন গঢ়াৰ কাৰণে আমি তেখেতসকলক তৈয়াৰ কৰিব লাগিব পুনৰ আপোনালোকক ধন্যবাদ জনাইছোঁ অতিথিসকলক ধন্যবাদ জনাইছোঁ আৰু আপোনালোকে মিটিং শেষ হোৱাৰ পিছত এক্সিবিশ্যন চাব পাৰিব ইয়াত বহুতখিনি নতুন নতুন ইনোভেটিভ আইডিয়াবিলাকক লৈ এক্সিবিশ্যন আনিছে সেইবিলাকো আপোনালোকে পিছত চাব পাৰিব গতিকে মই আৰম্ভণি ভাষণত এইখিনি কথাই কৈছোঁ আৰু সকলো যাতে আজিৰ মিটিংটো শেষলৈকে এটেণ্ড থাকে সেইটো অনুৰোধ কৰি মোৰ বক্তব্য সামৰিছোঁ ধন্যবাদ মাননীয় BTC প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়া BTCৰ উপমুখ্য কাৰ্যবাহী সদস্য গোবিন্দ বসুমতাৰী ডাঙৰীয়া অধ্যক্ষ কাতিৰাম বড়ো ডাঙৰীয়া বড়োলেণ্ড ইউনিভাৰ্চিটিৰ উপাচাৰ্য প্ৰফেসৰ লাডু সিং ডাঙৰীয়া ইয়াত উপস্থিত হোৱা হায়দৰাবাদৰ পৰা আহি উপস্থিত হোৱা ফণীন্দ্ৰ গয়াৰী ডাঙৰীয়া সুদূৰ আমেৰিকাৰ এলিনৰ পৰা অহা কিশোৰ ৱাৰী ডাঙৰীয়া UNDPৰ জন বৰগাৰী ডাঙৰীয়া আমাৰ ম্যানমাৰ চুবুৰীয়া ৰাষ্ট্ৰ ম্যানমাৰৰ এম্বেচেডৰ মাননীয় মৌ ক্যাও আং ডাঙৰীয়া অধিবক্তা শব্দৰাম ৰাভা ডাঙৰীয়া ৰঞ্জিত বসুমতাৰী ডাঙৰীয়া প্ৰমুখ্যে BTCৰ মাননীয় কাৰ্যবাহী সদস্যসকল সাধাৰণ সদস্যসকল ইয়াত উপস্থিত থকা মোৰ সাংবাদিক বন্ধুসকল সুধীবৃন্দ ছাত্ৰ ছাত্ৰী আৰু ৰাইজ প্ৰমোদ বড়ো ডাঙৰীয়াই জনাইছে আজি বিশেষভাৱে আমাৰ SMDC আৰু SMCৰ সভাপতিসকল তথা আমাৰ ক্লাষ্টাৰ ৰিসোৰ্চ চেণ্টাৰৰ কোঅৰ্ডিনেটৰ সকলোকে আমন্ত্ৰণ জনাইছে সকলোকে মোৰ ফালৰ পৰা নমস্কাৰ জনাইছোঁ মঞ্চত আৰু বহু মানুহ আছে সকলোৰে নাম লোৱা সম্ভৱ হোৱা নাই তাৰ কাৰণে মই ক্ষমা বিচাৰিছোঁ প্ৰথমে মই BTCক ধন্যবাদ জনাইছোঁ যে প্ৰথমবাৰৰ কাৰণে নতুন চিন্তাৰে নলেজ ফেষ্টিভেল এটা আয়োজন কৰিছে আমাৰ অসমখন অধিৱেশনৰ দেশ উৎসৱ পাৰ্বণৰ দেশ ফেষ্টিভেল বুলি ক'লে আমি ধেৰ নাচ গান ফূৰ্তি ফাৰ্তা পিকনিক এনেকুৱা ফেষ্টিভেলৰ কথাই বুজোঁ কিন্তু এই অধিৱেশনখন আয়োজন কৰিছে বিশেষভাৱে জ্ঞানৰ অন্বেষণৰ কাৰণে নলেজ শ্বেয়াৰিঙৰ ওপৰত আৰু নলেজ বুলি কোৱাৰ লগে লগে আমি সকলোৱে জানো মুখেৰে কওঁ বিভিন্ন জেগাত যে নলেজ ইজ পাৱাৰ জ্ঞানেই ক্ষমতা আৰু সেই জ্ঞান তাক আহৰণ কৰা তাক চৰ্চা কৰাৰ প্ৰধান যি মাধ্যম সেই মাধ্যমটোৱেই হ'ল শিক্ষা প্ৰমোদ বড়ো ডাঙৰীয়াই বিশেষভাৱে উল্লেখ কৰি গৈছে যোৱা বড়ো সাহিত্য সভাৰ অধিৱেশনত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আহোঁতেও উল্লেখ কৰিছে বুলি কৈছে যে যোৱাবাৰ মেট্ৰিক পৰীক্ষাত অসমৰ ভিতৰত আটাইতকৈ বেয়া ফলাফল কৰা জিলাখন হ'ল
চিৰাং জিলা আৰু সামগ্ৰিকভাৱে BTADৰ ফলাফলো সন্তোষজনক নহয় কেৱল হেতুৱে নহয় যে জনজাতীয় অঞ্চলবিলাকত শিক্ষাৰ ফলাফল সন্তোষজনক নহয় আৰু ইয়াৰ পৰিপ্ৰেক্ষিতত যে কি কৰিলে আমি ইয়াৰ উন্নতি সাধন কৰিব পাৰিম তাৰ কাৰণে মই ভাবোঁ যে নলেজ ফেষ্টিভেল বা এই নলেজ ফেষ্টখনে আমাক নতুন দিক নিৰ্দেশনা দিবৰ কাৰণে সক্ষম হ'ব নলেজ বুলি যেতিয়া কওঁ তাৰ বিশালতা বহুত ৰকেট সায়েন্সৰ পৰা আৰম্ভ কৰি কবি খেতিত কি সাৰ দিব লাগিব গাহৰিক কিমান পৰিমাণৰ দানা খুৱাব লাগিব গাহৰিৰ কপি কপি যদি জ্বৰ উঠিছে তাক কি কৰিব লাগিব তালৈকে এই গোটেই কথা বিস্তাৰিত হয় নলেজ এতিয়া আমি জনজাতীয় বিশেষকৈ সমাজ বা অন্যান্য যি পিছপৰা সমাজবিলাক আছে সেই সমাজবিলাকৰ আমাৰ সমাজ ব্যৱস্থা অৰ্থনীতিৰ ব্যৱস্থা আগতে বেলেগ আছে জনজাতি মানুহৰ যিটো ইকনমি আছে সেই ইকনমিটোক মই কওঁ সাবসিস্টেন্স ইকনমি অৰ্থাৎ জীয়াই থকাৰ এটা ইকনমি জীৱিকামূলক ইকনমি আৰু সহজ সৰলভাৱে ক'বলৈ গ'লে মই তাক বিভিন্ন জেগাত এনেকুৱা আলোচনাত মই কওঁ যে ট্ৰাইবেল মানুহৰ যিটো ইকনমি এইটো হ'ল মানে টাইগাৰ ইকনমি টাইগাৰ ইকনমি মানে যে টাইগাৰ বাঘ কেৱল সেই জেগাত থাকে যি জেগাত বাঘৰ খাদ্য থাকে বাঘৰ য'ত খাদ্য নাই তাত বাঘ নাথাকে মই কেইদিনমান আগত দিহিংপাটকাই ফৰেষ্টত গৈছিলোঁ মোৰ লগত যোৱা কেইজনে উঠিছে ইয়াত কিজানি বহুত বাঘ আছে মোক ইয়াত বাঘ নাই মানে ঢেকীয়াপতীয়া বাঘটো ইয়াত নাই ইয়াত যিটো আমি কওঁ লিঅ'পাৰ্ড বুলি কওঁ নাহৰ ফুটুকী বাঘ এইটো আছে ঢেকীয়াপতীয়া বাঘ নাই মোক সুধিলে কিয় নাই মোক ইয়াত ঢেকীয়াপতীয়া বাঘৰ খাদ্য নাই তো বাঘ সেই জেগাত থাকে যি জেগাত বাঘৰ খাদ্য থাকে জনজাতি মানুহ সেই জেগাত থাকে যি জেগাৰ মানুহত যি ঠাইত জনজাতি মানুহৰ খাদ্য থাকে দ্বিতীয় কথাটো হ'ল বাঘে যদি ওচৰতো পায় ই দুটা পহু কেতিয়াও নামাৰে বাঘে ফূৰ্তিত কেতিয়াও পহু নামাৰে সি খাবৰ কাৰণে পহুটো মাৰে আৰু বাঘে এটা বস্তু নাজানে যে দুটা মাৰিলে এটা বেলেগ বাঘক আমি বিক্ৰী কৰিব পাৰিম এই কথাটো বাঘটোৱে নাজানে বাঘে এটাই মাৰিব এটাই খাব যিটো বাঘে খাব নোৱাৰে এইটো শিয়ালে খাব চৰায়ে খাব কিন্তু বাঘৰ বিপদটো হ'ল বাঘে ট্ৰেডিং নাজানে বাঘে বিজনেছ নাজানে গতিকে এটা পহু মাৰি খাম এটা পহু শুকাই থম এইটোও নাজানে এটা পহু মাৰি খাম আৰু এটা পহু গৈ বজাৰত বিক্ৰী কৰিম এইটোও নাজানে তো ট্ৰাইবেল মানুহৰ অৱস্থা এইটোৱেই ট্ৰাইবেল মানুহে যিমানটো দৰকাৰ ইমানটোৱেই খেতি কৰে তাতকৈ এক্সট্ৰা সাৰপ্লাছ বোলা খেতিটো ট্ৰাইবেল মানুহে কৰিব নাজানে যিমান প্ৰয়োজন সিমানখিনিহে ফৰেষ্টৰ পৰা লয় তাতকৈ বেছিকৈ নলয় আৰু মডাৰ্ণ এতিয়া ইকনমিক্সে আমাক শিকাইছে যে কেপিটেল নহ'লে বিজনেছ নহয় অৰ্থাৎ মূলধন লাগিব মূলধন হ'লেহে বিজনেছ হ'ব কৰিব পাৰিব আৰু মূলধন কি কেপিটেল কি একুমুলেশ্যন অফ সাৰপ্লাছ ৰাহি উৎপাদন বা ধনৰ যিটো সমাহিত একুমুলেটেড এমাউণ্ট সেইটোৱে হ'ল কেপিটেল এতিয়া ট্ৰাইবেল মানুহৰ কোনো সাৰপ্লাছেই নাথাকে সাৰপ্লাছ ট্ৰাইবেল মানুহে নিবিচাৰে ৰাহি বোলা বস্তুটো ট্ৰাইবেল মানুহৰ নাথাকে আৰু সেইকাৰণে ট্ৰাইবেল মানুহৰ কেপিটেল নাথাকে আৰু কেপিটেল নথকা কাৰণে ট্ৰাইবেল মানুহে এতিয়াৰ আধুনিক বিজনেছত আগবাঢ়ি যাব পৰা নাই
কিন্তু এই 21st centuryত এতিয়া যদি আমি উন্নতি প্ৰগতিৰ পথত যদি আমি যাব লাগে তেনেহ'লে আমি সাৰপ্লাস প্ৰডাকশন জানিব লাগিব অৰ্থাৎ মোক যিমান প্ৰয়োজন তাতকে বেছি মই উৎপাদন কৰিব পাৰিব লাগিব তেতিয়া হলেহে মোৰ সাৰপ্লাস হ'ব আৰু সাৰপ্লাস হলেহে মই সাৰপ্লাস একুমুলেট কৰিব পাৰিম আৰু সাৰপ্লাস একুমুলেট হলে মোৰ ক্যাপিটেল ফৰ্মেশন হ'ব ক্যাপিটেল ফৰ্মেশন হলেহে মই বিজনেছত এস্টাব্লিশ হ'ব পাৰিম টাইগাৰ ইকনমিৰ পৰা আমি এতিয়া উলাই আহিব লাগিব এটা কমাৰ্শিয়াল ইকনমিলে আহিব লাগিব খেতিও কমাৰ্শিয়াল হ'ব অন্যান্য আমাৰ যিমান যি কৰিম সকলো কমাৰ্শিয়াল হ'ব তাত যাব লাগিব এই সময়খিনিত ইয়াৰ কাৰণে যেটো আটাইতকৈ প্ৰয়োজনীয় বস্তু হল হেতু হল নলেজ আৰু সেই নলেজ আহৰণৰ মূল মাধ্যম হল এডুকেশ্যন কিন্তু একমাত্ৰ নহয় ইনষ্টিটিউশনাল এডুকেশ্যন এণ্ড নন ইনষ্টিটিউশনাল এডুকেশ্যন দুইটাৰ কম্বিনেশ্যনত আমি নলেজ আহৰণ কৰিব লাগিব কিন্তু মাজত কেবাটাও ৰিভলিউশন পাৰ হৈ গ'ল ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউশন পাৰ হৈ গ'ল এগ্ৰিকালচাৰেল ৰিভলিউশন পাৰ হৈ গ'ল এতিয়া এটা আইটি ৰিভলিউশন চলি আছে আইটি ৰিভলিউশন আহি এতিয়া আৰ্টিফিচিয়েল ইন্টেলিজেন্স মেচিন লাৰ্নিঙৰ কথা বতৰাবিলাক আমাৰ সমাজত আহি গ'ল 1970 চনত আমেৰিকাৰ এজন বিখ্যাত লিখক গৱেষক দাৰ্শনিক এলভিন টফলাৰ তেওঁৰ নাম তেওঁ তেতিয়া এখন কিতাপ লিখিছিল কিতাপখনৰ নাম দিছিল ফিউচাৰ শ্বক 10 বছৰৰ পাছত তেওঁ আৰু এখন কিতাপ লিখিলে সেইখন কিতাপৰ নাম দিলে থাৰ্ড ৱেভ 10 বছৰৰ পাছত আৰু এখন কিতাপ লিখিলে সেইখন লিখিলে নাম দিলে পাৱাৰ শিফট তিনিখন কিতাপ এই তিনিখন কিতাপত তেখেতে বৰ্ণনা কৰি গ'ল যে ইনফৰমেশন টেকনলজি ই কেনেকে পৃথিৱীখন পৰিৱৰ্তন কৰিব ব্যৱসায় বাণিজ্য শিক্ষা দীক্ষা সমাজ সংস্কৃতি ৰাজনীতি সকলোতে ব্যাপক পৰিৱৰ্তন আনিব এই ইনফৰমেশন টেকনলজি এটা সময় আছিল মোৰে এটা সপোন আছিল ৰাতি টোপনিটোৱে 1 ঘণ্টা মোৰে দেৰিকৈ আহিছিল যে কেনেকে হাতত এটা মোবাইল ফোন পাম কিন্তু এতিয়াতো প্ৰত্যেকৰ হাতে হাতে ইয়াত যিমান বহি আছে মই জানো মোবাইল ফোন হাতত নথকা ব্যক্তি একজনো নাই প্ৰত্যেকৰ হাতত মোবাইল ফোন আহি গৈছে মোবাইল ফোনৰ জৰিয়তে প্ৰথমতে ফোন কৰাৰ পাছত এতিয়া তাত হোৱাটছএপ ফেচবুক ইনষ্টাগ্ৰাম আৰু বিভিন্ন ধৰণৰ এপ্লিকেশ্যন যিসকল একেবাৰে ইউনিভাৰ্চিটিৰ ষ্টুডেণ্ট তেওঁলোকৰ কাৰণে ছেট জিপিটি টিপিটি এইবিলাক আহি গ'ল এই ইনফৰমেশন টেকনলজিত ইনফৰমেশন ইজ নলেজ আৰু যাৰ হাতত ইনফৰমেশন আছে যাৰ হাতত ডেটা আছে ডেটা যাৰ লগত আছে তথ্য যাৰ লগত আছে তেৱেই পাৱাৰফুল গতিকে তথ্যৰ প্ৰতি ইনফৰমেশন নলেজ তাৰ কাৰণে এক নতুন সিস্টেমত আমি আগবাঢ়িব লাগিব এইখিনি সময়তে এটা ভাল কথা হৈছে যে ৰাষ্ট্ৰীয় শিক্ষা নীতি 2020 আমি গ্ৰহণ কৰিলো আৰু তাৰ আধাৰত আমি আমাৰ শিক্ষা ব্যৱস্থাৰ এটা ৰিষ্ট্ৰাকচাৰিং কৰি আছো সেই শিক্ষা ব্যৱস্থাটোত আমি কৈছো মোক যদি 2-3টা শব্দত ক'বলৈ কয় যে ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ অবজেক্টিভ কি লক্ষ্য উদ্দেশ্য কি এটা বাক্যত to create a knowledge-based, vibrant society. জ্ঞান সমৃদ্ধ উজ্জীৱিত সমাজ এখন সৃষ্টি কৰাটোৱেই ৰাষ্ট্ৰীয় শিক্ষানীতিৰ মূল উদ্দেশ্য কেৱল ডিগ্ৰী চাৰ্টিফিকেট আৰু চাকৰি এই চাকৰিমুখী ডিগ্ৰী চাৰ্টিফিকেট কেন্দ্ৰিক যি শিক্ষা ব্যৱস্থা সেই শিক্ষা ব্যৱস্থাৰ পৰা ওলাই
জ্ঞান সমৃদ্ধ এখন উজ্জীৱিত সমাজ, এ নলেজ বেছড ভাইব্ৰেণ্ট ছ'চাইটি এখন সৃষ্টি কৰাৰ কাৰণে আমি আগবাঢ়িব লাগিব। আৰু সেইটো আগবঢ়াৰ কাৰণে আমাৰ মাইণ্ডছেটবিলাক, মানসিকতাবিলাক চেঞ্জ হ'ব লাগিব। মই যেতিয়া কলেজত যাওঁ, কলেজৰ প্ৰফেচাৰসকলৰ লগত কথা পাতোঁ, মই তেওঁলোকক এটা প্ৰশ্ন কৰোঁ যে IAS অফিচাৰ হ'বৰ কাৰণে মিনিমাম ৰিকুইজিট কোৱালিফিকেশ্যন কি? IAS অফিচাৰ হোৱাৰ কাৰণে মিনিমাম ৰিকুইজিট কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন, অৰ্থাৎ BA পাছ কৰিলে আপুনি UPSC দিব পাৰে, UPSC পাছ কৰিলে আপুনি IAS অফিচাৰ হ'ব পাৰে। এতিয়া আপুনি IAS অফিচাৰ হৈ গ'ল, IAS অফিচাৰ হোৱাৰ পাছত প্ৰথমতে ডিষ্ট্ৰিক্টত পষ্টিং, তাৰপাছত গুৱাহাটীত ছেক্ৰেটেৰিয়েটত আহি গ'ল। এতিয়া তেওঁ ইকনমিক্সত BA কৰি IAS অফিচাৰ হৈছে, বা কোনোবাই ইঞ্জিনিয়াৰিং পাছ কৰি আহি IAS অফিচাৰ হৈছে, ডিউটি পৰিছে, এতিয়া চাকৰি পৰিছে ফিচাৰী ডিপাৰ্টমেণ্টত। তেওঁ ফিচাৰী শিকিব লাগিব, জানিব লাগিব, বুজিব লাগিব। 2 বছৰ ফিচাৰীত চাকৰি কৰাৰ পাছত ট্ৰেন্সফাৰ হৈ গ'ল ট্ৰেড এণ্ড কমাৰ্চ। এতিয়া তেওঁ ট্ৰেড এণ্ড কমাৰ্চ জানিব লাগিব। তাৰ 2 বছৰৰ পাছত তেখেতৰ ট্ৰেন্সফাৰ হৈ গ'ল এগ্ৰিকালচাৰ, কৃষি বিভাগ। এতিয়া তেওঁ কৃষি জানিব লাগিব। তো এজন BA পাছ কৰা মানুহ IAS হ'ল, IAS হোৱাৰ পাছত তেওঁ যদি অল ডিপাৰ্টমেণ্টছ, অল ছাবজেক্টছ তেওঁ যদি জানিব পাৰে, বুজিব পাৰে, তেনেহ'লে আমাৰ কলেজৰ প্ৰফেচাৰসকলে কিয় নোৱাৰিব? আজি আমাৰ যিবিলাক মহাবিদ্যালয়, এটা অঞ্চলত যিখন মহাবিদ্যালয় আছে, সেই মহাবিদ্যালয়খনৰ আটাইতকৈ বেছি শিক্ষিত অৰ্থাৎ নলেজেবল মানুহ ক'ত আছে বুলি ক'লে দে আৰ ইন দ্য কলেজ। কলেজতে আটাইতকৈ বেছি PhD থকা, MSc MA ডিগ্ৰী থকা মানুহবিলাক যদি য'ত আছে, তেওঁলোক কলেজত আছে। কিন্তু কলেজত যদি এতিয়া আপুনি নলেজ বিচাৰি ফাৰ্মাৰ এজন আহে, ফাৰ্মাৰজনে যদি কয়, এজন প্ৰফেচাৰক লগ কৰিলে বা এছিষ্টেণ্ট প্ৰফেচাৰক লগ কৰিলে, তেওঁক যদি কয় যে ছাৰ, মই ধান খেতি কৰিছিলোঁ, ধান খেতিত চৰহা পোক লাগিছে, কিন্তু কি কৰিম, আপুনি মোক এটা উপায় দিয়কচোন। তেতিয়া প্ৰফেচাৰজনে ক'ব যে মইতো হিষ্ট্ৰীৰ প্ৰফেচাৰ, মোক পানীপথৰ যুদ্ধৰ কথা সোধা, মই ক'ব পাৰিম, কিন্তু ধান খেতিত পোক লগাটো মই ক'ব নোৱাৰিম। আছামিজৰ টিচাৰ প্ৰফেচাৰৰ ওচৰত গ'লে ক'ব যে তুমি মোক মাধৱ কন্দলী কি সোধা, লক্ষীনাথ বেজবৰুৱাৰ কথা সোধা, মই ক'ব পাৰিম, মই ধান খেতিৰ বিষয়ে ক'ব নোৱাৰোঁ। কোনোবাই যদি কয় যে মই মাছ পুহিছিলোঁ, মাছত ঘাঁহ লাগিছিল, মোক এতিয়া কিবা এটা মই কি কৰিম, ফিজিক্সৰ প্ৰফেচাৰজনে ক'ব তুমি মোক নিউটনৰ থিয়ৰীৰ ওপৰত প্ৰশ্ন কৰা, মই ক'ব পাৰিম, কিন্তু মাছত কেনেকৈ ঘাঁহ লাগিছে এইটো মই ক'ব নোৱাৰিম। তাৰ মানে প্ৰত্যেকে একোটা ডিপাৰ্টমেণ্টেলিজম, নিজৰ ডিপাৰ্টমেণ্ট, নিজৰ ছাবজেক্ট, সেই গণ্ডিৰ মাজত সোমাই আছে, তাৰ বাহিৰত যাব পৰা নাই। টিচাৰৰ দায়িত্ব, টিচাৰে কেৱল ছাবজেক্ট পঢ়াব সেইটো নহয়, মানুহক জীয়াই থকাৰ সংগ্ৰামত পথ দেখুৱাব লাগিব। আজি আমাৰ আটাইতকৈ ডাঙৰ প্ৰব্লেম কি, আমি বিদ্যালয়, মহাবিদ্যালয়বিলাকত লাখ লাখ ডিগ্ৰীধাৰী মানুহ প্ৰডিউচ কৰি আছোঁ, লাখ লাখ। কিমান লাখ মানুহে মেট্ৰিক দিয়ে প্ৰত্যেক বছৰ? 4 লাখ মানুহে মেট্ৰিক দিয়ে প্ৰত্যেক বছৰ। কিন্তু মোৰ অসম চৰকাৰত সৰ্বমুঠ চাকৰি কৰা মানুহ আছে 5 লাখ। টোটেল 1.4%, 1.4% মানুহৰ কাৰণেহে অসম চৰকাৰত চাকৰি আছে, বাকীসকলৰ কাৰণে চাকৰি নাই। তো বাকীসকলৰ কাৰণে কি হ'ব? শিক্ষা ব্যৱস্থাটো এনেকুৱা যে কেৱল চাকৰি বিচৰা মানুহ সৃষ্টি কৰাৰ এটা ব্যৱস্থা হৈ আছে।
ইয়াক আমি চেঞ্জ কৰিব বিচাৰিছোঁ চাকৰি দিব পৰা মানুহ সৃষ্টি কৰা চাকৰি বিচৰা জব সিকাৰৰ ঠাইত জব গিভাৰ সৃষ্টি কৰা অৰ্থাৎ এণ্টাৰপ্ৰিনিয়ৰ সৃষ্টি কৰিব পৰা যি এণ্টাৰপ্ৰিনিয়ৰ হ'ব পাৰে যি এটা ব্যৱসায় প্ৰতিষ্ঠা কৰিব পাৰে যি এটা ষ্টাৰ্টআপ আৰম্ভ কৰিব পাৰে যি 10 জনক চাকৰি দিব পাৰে সেই ডিৰেকশ্যনত আমি ৰাষ্ট্ৰীয় শিক্ষা নীতি শিক্ষা ব্যৱস্থাক আমি লৈ যাব লাগিব আৰু তাৰ কাৰণে যেনেকৈ IAS ACS অফিচাৰসকলে সকলো সাবজেক্ট সকলো ডিপাৰ্টমেণ্ট বুজি পোৱাটো তেওঁলোকৰ কাৰণে বাধ্যতামূলক আমাৰ শিক্ষকসকলো নিজৰ সাবজেক্টৰ বাহিৰেও তেওঁলোকে আন সাবজেক্টবিলাক তেওঁলোকে বুজি পাব লাগিব বা আন সাবজেক্টবিলাকৰ ওপৰত ষ্টুডেণ্টক গাইড পঢ়িব পৰা হ'ব লাগিব মানসিকতা চেঞ্জ হ'ব লাগিব ৰাষ্ট্ৰ নিৰ্মাণৰ কাৰণে এজন টিচাৰ অসমীয়া মিডিয়ামত পাছ কৰি আহিছে অসমীয়া মিডিয়াম লৈ তেওঁ চাকৰি কৰিছে এতিয়া তেওঁ কৈছে যে মই সায়েন্স পঢ়াই আছোঁ মই সায়েন্স টিচাৰ মই অসমীয়া পঢ়াব নোৱাৰোঁ অসমীয়াটোত বেলেগ সাবজেক্ট 84 ইলেক্টিভ সাবজেক্টছ আছে হায়াৰ ছেকেণ্ডেৰীত এই 84 সাবজেক্ট 84টা ডিপাৰ্টমেণ্ট মোৰ কোৰ সাবজেক্ট হ'ল 5টা কোৰ সাবজেক্ট হ'ল 5টা আৰু ইলেক্টিভ সাবজেক্ট হ'ল 84টা গতিকে এখন কলেজত এই 84 এখন হায়াৰ ছেকেণ্ডেৰী স্কুলত 84 ইলেক্টিভ সাবজেক্টৰ টিচাৰ দিয়াটো সম্ভৱপৰ নহয় এজন টিচাৰ এজন শিক্ষকে নিজৰ কোৰ সাবজেক্টৰ উপৰিও ইলেক্টিভ সাবজেক্ট তাত তেওঁৰ পাৰদৰ্শিতা থাকিব লাগিব অনাগত দিনত এনেকুৱা সাৰ্ভিছৰ হয়তো আমি প্ৰস্তুত কৰিব লাগিব যাৰ ইলেক্টিভ সাবজেক্টৰ ওপৰত নলেজ আছে তেওঁলোকক প্ৰিফাৰেন্স দি পেলাই আমি শিক্ষকতাৰ চাকৰিত আমি নিয়োগ কৰিব লাগিব এতেকে ৰাষ্ট্ৰীয় শিক্ষা নীতিত আমি যিখিনি ৰিষ্ট্ৰাকচাৰিং কৰিব গৈ আছোঁ এই ৰিষ্ট্ৰাকচাৰিঙত এটা কথা বুজিব যে কেৱল ডিগ্ৰী চাৰ্টিফিকেট নহয় কেৱল চাকৰি বিচৰা মানুহ সৃষ্টি কৰাত নহয় চাকৰি দিব পৰা মানুহ সৃষ্টি কৰাৰ কাৰণে আমি অনাগত দিনত কাম কৰিম আৰু সামগ্ৰিকভাৱে গোটেই ছ'চাইটিখনক যাতে আমি নলেজ দিব পাৰোঁ এখন নলেজ বেছড ভাইব্ৰেণ্ট ছ'চাইটি যাতে আমি সৃষ্টি কৰিব পাৰোঁ তাৰ দিশত আমি সকলোৱে কাম কৰিব লাগিব আৰু সেই দিশতে আমি কাম কৰি আছোঁ মাজে মাজে মিডিয়ামক লৈ ভাষাক লৈ বিতৰ্ক হয় মাতৃভাষা সকলোৰে প্ৰিয় মাতৃভাষা সুৰক্ষিত হ'ব লাগে আৰু মাতৃভাষা মাধ্যমত শিক্ষাদান আৰম্ভ হ'ব লাগে তাত কোনো বিতৰ্ক নাই কিন্তু এতিয়া লেংগুৱেজ ইজ এ স্কিল যিমানে মই ভাষা জানিম যিমানে মই ভাষা পঢ়িব লিখিব পৰা হ'ম সিমানে মই এডভান্টেজিয়াছ পজিশ্যন এটাত থাকিম কাৰণ লেংগুৱেজটো হ'ল এটা স্কিল আৰু ছাত্ৰ সৰু অৱস্থাটোৱেই হ'ল ভাষা শিকাৰ আটাইতকৈ উপযুক্ত সময় ইংৰাজী শিকিব পাৰিলে ভাল বড়ো মিডিয়ামত পঢ়িছোঁ অসমীয়াও যদি মই শিকিব পাৰিছোঁ মোৰ এইটো এডিশ্যনেল কোৱালিফিকেশ্যন এডিশ্যনেল স্কিল মই যদি হিন্দীও শিকিছোঁ মোৰ এইটো এডিশ্যনেল স্কিল গতিকে লেংগুৱেজক কেৱল আৱেগিক দৃষ্টিভংগীৰে নাচাই লেংগুৱেজক যদি আমি এটা এডিশ্যনেল স্কিল হিচাপে চাওঁ আৰু যিমান বেছি ভাষা শিকিব পাৰোঁ সেইটো মোৰ কাৰণে এটা এডভান্টেজ বা এডিশ্যনেল মোৰ কোৱালিফিকেশ্যন এডিশ্যনেল মোৰ স্কিল এই দৃষ্টিভংগীৰে যদি আমি চাওঁ তেতিয়াহ'লে আমি আমাৰ ছাত্ৰ ছাত্ৰীক ভাৰতবৰ্ষৰ নিচিনা এখন বহুভাষী ৰাষ্ট্ৰক
বৰ্তমানৰ দিছ গ্লোবেলাইজড যি পৃথিৱী এখন গাঁও সদৃশ যি পৃথিৱী সেই পৃথিৱীখনত আমাৰ ছাত্ৰ ছাত্ৰীসকল তেওঁলোক বেছি কম্পিটেণ্ট হ'ব তেওঁলোক বেছি ফিট হ'ব কাম কৰাৰ কাৰণে তেনে দৃষ্টিভংগী লৈ আমি সকলোৱে আগবাঢ়িব লাগে মাতৃভাষাৰ জেগাতে থাকিব মাতৃভাষা সুৰক্ষিতই থাকিব মাতৃভাষাৰ মাধ্যমও থাকিব কিন্তু বেলেগ ভাষা শিকাৰ ৰাস্তাবিলাকো আমি বিদ্যালয়তে আমি মুকলি কৰিব লাগে আমি যদি তাক পস্পন কৰি ৰাখোঁ যে আমি কলেজত পালে বেলেগ ভাষা শিকিম ইউনিভাৰ্চিটিত পালে বেলেগ ভাষা শিকিম নিউৰলজিষ্টবিলাকে কৈছে ডাঙৰ বিজ্ঞানীসকলে ডক্টৰসকলে কৈছে তেতিয়ালে বহুত পলম হৈ যাব আমি ভালকৈ শিকিব নোৱাৰিম যদি শিশু অৱস্থাত আমি এই বেলেগ বেলেগ ভাষাবিলাক নিশিকোঁ বহুতে কৈছে ইমানবিলাক ভাষা দি দিলে এইটো এটা বুজা হৈ যাব সাইণ্টিষ্টবিলাকে কৈছে বুজা নহয় শিশু অৱস্থাত বহুত কেইটা ভাষা সমান্তৰালভাৱে পেৰেলেলি ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকে আয়ত্ত কৰিব পাৰে যিটো প্ৰকৃতিৰ গিফ্ট প্ৰকৃতিৰ অৱদান গিফ্ট এইটোৱেই মগজুটোক এনেকুৱাকৈ সৃষ্টি কৰিছে যে ই শিশু অৱস্থাতে বহুকেইটা ভাষা মগজুটোৱে আয়ত্ত কৰিব পাৰে তাৰ কাৰণে কোনো চাপ বা তাৰ কাৰণে কোনো বুজা সৃষ্টি নহয় বিটিআৰ অঞ্চলত বা জনজাতীয় অঞ্চলবিলাকত শিক্ষাৰ যিটো পশ্চাৎপদতা আছে পশ্চাৎপদতাৰ বহুকেইটা কাৰণ আছে আৰু কাৰণসমূহ আমি এটা এটাকৈ সমাধান কৰাৰ কাৰণে আগবাঢ়িছোঁ এইটো অনস্বীকাৰ্য যে এটা সময়ত ৰাইজৰ প্ৰচেষ্টাত তুলি মেলি আমাৰ বিদ্যালয়সমূহ প্ৰতিষ্ঠা হৈছিল শিক্ষানুষ্ঠান মানেই হ'ল যে শিক্ষক আৰু ছাত্ৰ ছাত্ৰী যদি এই শিক্ষক ছাত্ৰ ছাত্ৰী দুয়োটাৰ যদি এটাও নাই তেতিয়াহ'লে সেই শিক্ষানুষ্ঠানটো হ'ব নোৱাৰে এতিয়া শিক্ষানুষ্ঠানত শিক্ষকতাৰ চাকৰি এই প্ৰশ্নত আমি যদি সকলোৱে একমত হওঁ যে ইয়াত আমি কম্প্ৰমাইজ নকৰোঁ শিক্ষক নিযুক্তিত কোনো কম্প্ৰমাইজ নহ'ব কোনো ভাই ভতিজা মোমাই ভাগিন আমি কাকো আমি চিনি নাপাওঁ যিয়ে আমাক কোৱালিটি এডুকেশ্যন দিব পাৰিব সেই কোৱালিটি এডুকেশ্যন দিব পৰা ব্যক্তিকেহে শিক্ষকৰ চাকৰি আমি দিম আজিৰ তাৰিখত অসমত আজিৰ পৰা 20 বছৰ আগত যেনেকুৱা ব্যৱস্থা আছিল বা 15 বছৰ 10 বছৰ আগত যি শিক্ষা ব্যৱস্থা আছিল বিদ্যালয় শিক্ষাৰ ক্ষেত্ৰত এতিয়া তাতকৈ বহুত বেছি উন্নত এটা শিক্ষা ব্যৱস্থা আমি দিব পাৰিছোঁ আৰু এইটো সম্ভৱ হৈছে একমাত্ৰ 2012 চনৰ পৰা টেট কোৱালিফাইড টিচাৰ যেতিয়াৰ পৰা আমি দিবলৈ আৰম্ভ কৰিলোঁ তেতিয়াৰ পৰাই এই উন্নয়নটো সম্ভৱ হৈছে আৰু এতিয়া আমি অবিচল যে ট্ৰেন্সপাৰেণ্টলি স্বচ্ছতাৰে অনুষ্ঠিত কৰা টেট পৰীক্ষাক বাদ দি পেলাই আমি বেলেগ ধৰণে কোনো ধৰণৰে আমি শিক্ষক আৰু নিযুক্তি নিদিওঁ 6 শিডিউল আমাৰ যিখিনি অঞ্চল আছে তাত যেহেতু প্ৰাথমিক শিক্ষা বিভাগটো কাউন্সিলৰ অধীনত 2 এদিনতে বিজ্ঞাপন প্ৰকাশ পাব যে বিটিআৰ কাৰ্বি আংলং ডিমা হাছাওৰ কাৰণে আমি পৃথকভাৱে এলপি ইউপিৰ টেট পৰীক্ষা আমি অনুষ্ঠিত কৰিম মে মাহৰ ভিতৰত এই টেট পৰীক্ষাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবৰ কাৰণে আমি ইতিমধ্যে নিৰ্দেশ দিছোঁ আৰু এইখিনি হৈ যোৱাৰ পাছত বিটিচি অঞ্চলত শিক্ষকৰ এটা বৃহৎ সমস্যা আমি সমাধান কৰিব পাৰিম আন্তঃগাঁথনিত উন্নয়নৰ কাৰণে বিটিচি প্ৰশাসনেও ব্যৱস্থা কৰিছে আৰু অসম চৰকাৰৰ ফালৰ পৰাও আমি সমগ্ৰ শিক্ষাৰ ফালৰ পৰা মোৰ নিজৰ ট্ৰাইবেল ৱেলফেয়াৰ ডিপাৰ্টমেণ্টৰ পৰাও আমি আন্তঃগাঁথনি উন্নয়নৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ এইবাৰ গোটেই অসমত আমি সৰ্বমুঠ প্ৰায় 500খন মাধ্যমিক বিদ্যালয় পুনৰ নিৰ্মাণ কৰিম
উপৰঞ্চীভাৱে 65খন বিদ্যালয় আমি ডনাৰ মিনিষ্ট্ৰীৰ অধীনত চেংচন পাইছোঁ আৰু 65খনৰ ভিতৰত 7খন বিদ্যালয়ে বিটিআৰ অঞ্চলৰ বিদ্যালয় আমি নিৰ্বাচন কৰিছোঁ খুব সোনকালে ইয়াৰ নিৰ্মাণ কাৰ্য আৰম্ভ হ'ব বিটিআৰৰ যি শান্তি চুক্তি হ'ল 6.3 নং দফা তাক কাৰ্যকৰী কৰিব লাগে কেনেকৈ কাৰ্যকৰী কৰিব লাগে সেই ব্যৱস্থা তাক কাৰ্যকৰী কৰাৰ কাৰণে সকলো আইনগত সাংবিধানিক কাৰিকৰী এই গোটেইখিনি দিশ পৰীক্ষা কৰি প্ৰায় মোৰ সমাপ্ত হৈছে খুব সোনকালে ইয়াৰ কেনেধৰণে ৰূপায়ণ হ'ব তাৰ ৰূপৰেখা আমি আপোনালোকক দিবলৈ সক্ষম হ'ম মোটামুটি অসমত যি প্ৰভিন্সিয়েলাইজেশ্যনৰ যি কথা থাকে BTCত 6.3 যিখিনি কথা উল্লেখ কৰিছে এইখিনি আমি খুব সোনকালে সমাধান কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিম বড়ো মিডিয়াম আপ টু ক্লাছ 10 বিদ্যালয়সমূহ চলি আছে চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিলে যে দ্বাদশ শ্ৰেণী ক্লাছ 12 লৈকে আমাৰ হায়াৰ ছেকেণ্ডাৰী স্কুলবিলাকত বড়ো মিডিয়াম আমি ইন্ট্ৰডিউস কৰিব লাগে কিতাপৰ ট্ৰান্সলেশ্যন কমপ্লিট হৈ গৈছে কিতাপৰ ট্ৰান্সলেশ্যন কমপ্লিট হৈ গৈছে আপগ্ৰেডেশ্যন স্কুলৰ আপগ্ৰেডেশ্যন খুব সোনকালে হ'ব একেবাৰতে আমি গোটেইখিনি হাইস্কুল কৰাটো উচিত নহ'ব আমি পৰ্যায়ক্ৰমে বড়ো মিডিয়ামৰ হাইস্কুলক হায়াৰ ছেকেণ্ডাৰীলৈ উন্নীত কৰি অহা সেশনৰ পৰা ক্লাছ 11ৰ এডমিশ্যন বড়ো মিডিয়ামত নাম এডমিশ্যন দিয়াৰ প্ৰক্ৰিয়া আমি নেক্সট সেশনৰ পৰা আৰম্ভ কৰাৰ কাৰণে কাম কৰিছোঁ কিন্তু মই আকৌ সকলোকে এটা আহ্বান জনাম যে মিডিয়াম বড়ো কিন্তু অন্য ভাষা শিকাৰ যিটো অপশ্যন আমাৰ শিক্ষা ব্যৱস্থাত আছে ইংলিছ শিকাৰ অপশ্যন এটা ইলেক্টিভ সাবজেক্ট শিকাৰ যি অপশ্যন আছে সেই অপশ্যনটো ব্যৱহাৰ কৰিলে যিমান বেছি আমি ভাষা শিকিব পাৰিম সিমান বেছি আমি এডভান্টেজিয়াছ পজিশ্যনত যাম সকলো মানুহ ডাক্তৰ কিয় হ'ব লাগে যোৱাকালি আমাৰ IIT গুৱাহাটীত স্কিল দক্ষতা বিকাশৰ এক বিশেষ অধিৱেশন অনুষ্ঠিত হৈছে স্কিল এডুকেশ্যন এতিয়া ইট উইল বি এন ইণ্টিগ্ৰেল পাৰ্ট অফ এডুকেশ্যন আমাৰ বহুতৰে ধাৰণা যে স্কিলটো বেলেগ এডুকেশ্যনটো বেলেগ আৰু স্কিলটো সেইসকল মানুহৰ কাৰণে যিসকলে স্কুলৰ পৰা ড্ৰপ আউট হয় অৰ্থাৎ 9ৰ পৰা আৰু পঢ়িব নোৱাৰিলে 10ৰ পৰা পঢ়িব নোৱাৰিলে 11ৰ পৰা পঢ়িব নোৱাৰিলে যিসকলে তেনেধৰণে পঢ়িব নোৱাৰিলে তেওঁলোকৰ কাৰণে স্কিল ডেভেলপমেণ্ট বুলি কয় আমি এই ধাৰণাটো সম্পূৰ্ণৰূপে পৃথক কৰি এতিয়া স্কিলক এডুকেশ্যনৰ ইণ্টিগ্ৰেল পাৰ্ট কৰি পেলাব বিচাৰিছোঁ আৰু তাৰ কাৰণে আমাৰ যিমানসমূহ ITI আছিল ITI বিলাকক এতিয়া আমি বিদ্যালয়ৰ মৰ্যাদা দি ইউডাইছত তাক অন্তৰ্ভুক্ত কৰিম যিসকলে ক্লাছ 9 পাছ কৰি ITIত অন্তৰ্ভুক্ত হ'ব তেওঁলোকে এটা বছৰ পঢ়াৰ পাছত তেওঁলোকক যাতে মেট্ৰিক পাছ কৰাৰ সম মৰ্যাদা প্ৰদান কৰিব পৰা যায় তাৰ ব্যৱস্থা ইতিমধ্যে আৰম্ভ কৰা হৈছে 43খন ITI 43খনৰ উপৰি প্ৰত্যেকটো ব্লকত একোখনকৈ ITI আৰু ইয়াতে আমি প্ৰাইভেট পাৰ্টিবিলাকক আমি আহ্বান জনাইছোঁ বিভিন্ন যিবিলাক আজি স্কিল ডেভেলপমেণ্ট মিছনৰ অধীনত ট্ৰেইনিং পাৰ্টনাৰবিলাক আছে তেওঁলোকে আগবাঢ়ি আহি যদি প্ৰাইভেটলি তেওঁলোকে ITI প্ৰতিষ্ঠা কৰিব বিচাৰে ব্লকসমূহত চৰকাৰী ITI বিলাকত যিখিনি সা সুবিধা প্ৰদান কৰি আছে সেম ৰেটত সমহাৰত এই প্ৰাইভেট ITI বিলাকতো শিক্ষা প্ৰদান কৰিব আমাৰ পলিটেকনিক সমূহত ডিপ্লোমা কোৰ্স এটা থাকে
3 বছৰীয়া কিন্তু তাত এতিয়া আমি স্কিল এডুকেশ্যন 3 মহীয়া 6 মহীয়া সাৰ্টিফিকেট কোৰ্সৰ পৰা আৰম্ভ কৰি ডিপ্লোমা লৈকে এই গোটেইখিনি দিয়াৰ কাৰণে আমি আমাৰ পলিটেকনিক সমূহত ব্যৱস্থা গ্ৰহণ কৰিছো বাকি আমি এইকেইদিন এটা এক্সাৰসাইজ কৰি আছো স্কুল এডুকেশ্যনত বিদ্যালয় শিক্ষাত দক্ষতাৰ শিক্ষাটো তাক কেনে ধৰণে ইনকৰ্পোৰেট কৰিব পৰা যায় কাৰণ প্ৰত্যেকজন মানুহটো ডক্টৰ নহয় প্ৰত্যেকজন মানুহ ইঞ্জিনিয়াৰ নহয় প্ৰত্যেকজন মানুহ প্ৰফেসৰো নহয় প্ৰত্যেকজন মানুহ টিচাৰো নহয় কিন্তু প্ৰত্যেকজন মানুহ এমপ্লয়েবল হ'ব লাগিব নিয়োগৰ কাৰণে প্ৰত্যেকজন মানুহ যোগ্য হ'ব লাগিব আৰু তাৰ মাজৰ পৰা নিয়োগকৰ্তাও সৃষ্টি হ'ব লাগিব এই দিশত আমি আমাৰ এডুকেশ্যন সিস্টেমটোৰ এডুকেশ্যন ব্যৱস্থাৰ ৰিষ্ট্ৰাকচাৰিঙৰ কাৰণে কাম কৰি আহিছো তাত সকলোৰে সহায় সহযোগিতা লাগে আমাৰ যিসকল এছএমচি এছএমডিসি সভাপতি আছে সিআৰসিসি আছে আপোনালোকলৈ অনুৰোধ দায়িত্বখিনি সুন্দৰভাৱে পালন কৰক পুৰণা দিনবিলাক পাহৰি যাওক কাৰণ নেশ্যন বিল্ডিঙৰ প্ৰাথমিক কামটোৱে হ'ল এডুকেশ্যন সিস্টেমটোক ঠিক কৰা মই আগত নতুন প্ৰযুক্তিৰ কথা কৈ আহিছিলোঁ যে ইনফৰমেশ্যন টেকনলজি এতিয়া গোটেই আমাৰ সমাজ জীৱনক নিয়ন্ত্ৰণ কৰাৰ এক প্ৰধান ভূমিকা পালন কৰিছে আৰ্টিফিচিয়েল ইন্টেলিজেন্স কৃত্ৰিম বুদ্ধিমত্তা তাক এতিয়া মেচিনে কম্পিউটাৰে নিয়ন্ত্ৰণ কৰিছে আৰু সেই ব্যৱস্থা আমি শিক্ষা ব্যৱস্থাত আনি আছো কিছুদিন আগত আমি ৰিমছ নামৰ এটা এপ দিছিলোঁ যে ৰিমছ এপৰ জৰিয়তে শিক্ষক শিক্ষয়িত্ৰীসকলে ছাত্ৰ ছাত্ৰীৰ উপস্থিতিও ল'ব লাগে আৰু শিক্ষক শিক্ষয়িত্ৰীসকলেও নিজৰ উপস্থিতি দিব লাগে আজিকালি আপোনালোকে মোবাইল ফোনটো ব্যৱহাৰ কৰোঁতে বহুত কথা গম পায় এনেকুৱা ব্যৱস্থা আছে অচিনাকি নাম্বাৰৰ পৰা ফোন আহিছে কিন্তু ট্ৰু কলাৰ বুলি আপুনি এটা এপ লগাই থৈছে এই অচিনাকি নাম্বাৰটো কাৰ কোনে কৰিছে আপোনাৰ ফোনটোৱেতো আপোনাক দেখাই দিয়ে আৰ্টিফিচিয়েল ইন্টেলিজেন্স আছে তাত আৰু আমি এতিয়া এনেকুৱা এপ্লিকেশ্যন বিচাৰি আছো এটা ক্লাছত 10 জন ছাত্ৰ ছাত্ৰী আছে 10 জন ছাত্ৰ ছাত্ৰীৰ ফটো আমি এবাৰ আমাৰ সিস্টেমত আপলোড কৰি লম আৰু পিছৰবাৰ ৰোল নাম্বাৰ ৰোল কল নহয় আৰু 1 উপস্থিত স্যাৰ 2 উপস্থিত স্যাৰ 3 উপস্থিত স্যাৰ ও জামানা গিয়া এতিয়া আমি শিক্ষকক কম ফটো এখন লওঁ ক্লাছত কিমানজন উপস্থিত আছে ফটো এখন লওঁ কম্পিউটাৰে মোক কৈ দিব কোন কোন নগেন যোগেন খগেন কোন কোন উপস্থিত আছে কোন কোন অনুপস্থিত আছে আৰু গুৱাহাটীত মোৰ ওলাই যাব যে গোসাইগাঁও 121 নং প্ৰাথমিক বিদ্যালয়ত কিমান ছাত্ৰ ছাত্ৰী আজি উপস্থিত আছে কিমান অনুপস্থিত আছে হেতু গুৱাহাটীৰ মোৰ কন্ট্ৰোল ৰুমত ওলাব কেইটা বজালৈকে স্কুল হৈছে স্কুল আৰম্ভ কৰিছে আপুনি আপোনাৰ মোবাইলত এপ আৰম্ভ কৰক আমি গম পাম স্কুল আৰম্ভ হৈছে বন্ধ কৰক আমি গম পাম স্কুল বন্ধ হৈছে অহা শিক্ষা বছৰৰ পৰা আমি সেই ৰিমছ এপটো বহুত শিক্ষকে কিবা কিবি আপত্তি কৰিলে ইয়াত আমাৰ প্ৰাইভেট ডাটা নাইকিয়া প্ৰাইভেচি নাইকিয়া হৈ যাব আমাৰ ব্যক্তিগত ইনফৰমেশ্যন লৈ যাব আৰে মোবাইল ফোনটো ইউজ কৰিছে আপুনি ফেসবুকক পারমিশন দিছে ক্যামেরা অ্যাক্সেস কৰিবলৈ হোয়াটসঅ্যাপক দিছে ইনষ্টাগ্ৰামক দিছে কিমান এপ্লিকেশনস আছে হেবিলাক আপুনি আপোনাৰ মোবাইলত এপ ডাউনলোড কৰিছে শিক্ষা বিভাগৰ এপটো ডাউনলোড কৰিবলৈ ভয় কৰা ইয়াৰটো কোনো বেলেগ কাৰণ থাকিব নোৱাৰে এতিয়া আমি কৈছো ঠিক আছে আপুনি নকৰে আমি প্ৰত্যেক স্কুলক এটা এটা ট্যাবলেট দি দিম প্ৰায় 50,000 ট্যাবলেট প্ৰত্যেক স্কুলে এটা এটাকৈ ট্যাবলেট পাব আমাৰ ট্যাবলেটটো লৈ তাতে এতিয়া আপোনালোকে এই কামখিনি কৰক
নিগেটিভ কথাবিলাক চিন্তা নকৰিব, পজিটিভ কথাও চিন্তা কৰক। পজিটিভ কথা কেনেকুৱা? দৰমহাৰ কাৰণে বিঅ' অফিচত যাব লাগে, ডিঅ'ৰ অফিচত যাব লাগে, কিবা একাউণ্টেণ্টৰ চহী লাগে, ট্ৰেজাৰী অফিচত চহী লাগে। কিন্তু আমি এতিয়া এনেকুৱা টেকন'লজিৰ জৰিয়তে এনেকুৱা এপ্লিকেশ্যন বনাই আছোঁ যাতে কোনো শিক্ষকে দৰমহাৰ কাৰণে ক'তো যাব নালাগে, নিজৰ পে স্লিপ নিজৰ মোবাইলত নিজে ডাউনলোড কৰি ল'ব, নিজৰ পে স্লিপ নিজে বনাব। কিমান দিন, আৰু আপুনি স্কুলত গৈ পেলাই সেইটো এপ ইউজ কৰিব, কিমান দিন স্কুলত উপস্থিত আছিল, যদি আনঅথৰাইজলি 3 দিন আপুনি অনুপস্থিত আছিল, আনঅথৰাইজড উপস্থিত নাছিল, কম্পিউটাৰে আপোনাৰ 3 দিনৰ দৰমহা কাটি দিব। তাত মোৰ কৰিবলগীয়া একো নাই, কোনো বিঅ' ডিঅ' কাৰো একো কৰিবলগীয়া নাই। অৰ্থাৎ পে স্লিপখন সেই এপ্লিকেশ্যনত আপোনাৰ মোবাইল ফোনটোতে পে স্লিপ জমা হ'ব, তাৰ পৰাই সি অথেণ্টিকেশ্যন ভেলিডেশ্যন যিমান যি আছে, অথেণ্টিকেশ্যন ভেলিডেশ্যন যিমান যি আছে সব ডিজিটেল প্লেটফৰ্মতে হ'ব, আৰু অট'মেটিক আপোনাৰ একাউণ্টত দৰমহাৰ পইচা সোমাই যাব। তালৈকে আমি গোটেই এডুকেশ্যন ছিষ্টেমৰ আমি ডিজিটাইজেশ্যন কৰি আছোঁ, মেছিভ ডিজিটেল প্লেটফৰ্ম আমি নিৰ্মাণ কৰি আছোঁ। এতেকে যিসকল শিক্ষকে শিক্ষকৰ দৰমহাটো লৈ তেওঁলোকে বেলেগ কাম কৰি থাকে, মই তেওঁলোকক অনুৰোধ জনাম, লাহে লাহে আপোনালোক প্ৰিপেয়াৰ্ড হৈ যাওক যে আপোনালোকে বেলেগ কামটোৱে কৰিব আৰু শিক্ষকতাটো কৰিব নালাগে। আৰু যিসকলে শিক্ষকতা কৰি আছে তেওঁলোকে শিক্ষকতা কৰিব, শিক্ষকতা কৰি সুন্দৰভাৱে তেওঁলোকে ৰাইজক সেৱা দিব। চৰকাৰখনেও তেওঁলোকলৈ ফেচলেছ সেৱা আগবঢ়াব। কোনো মানুহক দেখা সাক্ষাৎ নকৰাকৈ আপুনি আপোনাৰ প্ৰাপ্যখিনি যাতে পায়, অট'মেটিক আপোনাৰ একাউণ্টত যাতে পইচা সোমায়, সেই ব্যৱস্থাটো অসম চৰকাৰখনে, আমি চৰকাৰে সেই ব্যৱস্থাটো আমি কৰি আছোঁ। মনত ৰাখিব, শিক্ষা বিভাগত কৰা ফাঁকি সেইটো দেশখনক দিয়া ফাঁকি, নিজৰ সমাজখনক দিয়া ফাঁকি। শিক্ষা বিভাগত হোৱা দুৰ্নীতি সেইটো দেশৰ বিৰুদ্ধে হোৱা দুৰ্নীতি। MDMৰ মিড ডে মিলৰ চাউল হেৰুৱা, ইউনিফৰ্মৰ পইচাৰ সৎব্যৱহাৰ নোহোৱা, খেলা ধূলা সামগ্ৰীৰ সৎব্যৱহাৰ নোহোৱা, এই কথাবিলাক দেশদ্ৰোহী কাম কাজ, দেশৰ উন্নয়ন প্ৰগতিক পিছুৱাই ৰখাৰ কাম কাজ। আৰু এই কথাবিলাক এতিয়া আপোনালোকে পাহৰি যাওক। অনাগত দিনৰ কাৰণে আপোনালোক প্ৰস্তুত হওক, ৰেছপনচিবল SMC হিচাপে, ৰেছপনচিবল SMDC হিচাপে, ৰেছপনচিবল CRCC হিচাপে অহা দিনবিলাকত কাম কাজ কৰিব লাগিব। আৰু এই যি ডিজিটেল ব্যৱস্থা আহি আছে, ডিজিটেল ইণ্ডিয়া, এই ডিজিটেল ব্যৱস্থা আপোনালোকে আয়ত্ত কৰিবই লাগিব। আৰু ডিজিটেল ব্যৱস্থাতে আপোনালোকলৈ দিহা পৰামৰ্শ, নীতি নিৰ্দেশনা আহিব, আৰু আপোনালোকৰ ফিডবেকবিলাকো এই ডিজিটেল ব্যৱস্থাৰে আপোনালোকে কমাণ্ড এণ্ড কণ্ট্ৰল চেণ্টাৰলৈ পঠিয়াব লাগিব। অন্যথা 50,000 শিক্ষানুষ্ঠান, 50 লাখৰ অধিক ছাত্ৰ ছাত্ৰীক এইখিনিক মেনেজমেণ্ট কৰাটো, উইদাউট টেকন'লজি ইয়াক মেনেজমেণ্ট কৰাটো সম্ভৱপৰ কথা নহয়। মই শেষত BTC প্ৰশাসনক পুনৰবাৰ এই নলেজ ফেষ্ট এই অনুষ্ঠিত কৰি BTC অঞ্চলতে কেৱল নহয়, গোটেই অসমতে জ্ঞান অন্বেষণৰ আৰু শিক্ষা ব্যৱস্থাত তাত নব্য নতুন যি প্ৰয়োজনীয়তা, আৰু এই সম্পৰ্কত নতুন নতুন কথা আলোচনা কৰি ইয়াৰ নতুন নতুন দিশ কিছুমান উন্মোচিত কৰাৰ কাৰণে মোৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰি, আৰু আপোনালোক সকলোকে ধৈৰ্য সহকাৰে আমাৰ কিছু তথ্য ভিত্তিক বক্তব্য আপোনালোকে শুনাৰ কাৰণে আপোনালোক সকলোকে ধন্যবাদ জনাই মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। গজেন্থং।